প্ৰিয় দৰ্শক মই সঞ্জীৱ আপোনালোক সকলোকে সঞ্জীৱ মোটিভেশনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আহক এতিয়া কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ সন্ধিয়া 5 মান বজাত বিমল নিজৰ অফিচত বহি আছিল পত্নী ৰিয়াই স্বাক্ষৰ কৰি হেমা আগতে পঠোৱা বিবাহ বিচ্ছেদৰ কাগজখন তাৰ ড্ৰয়াৰত পৰি আছিল সি যেতিয়াই সেই কাগজখনৰ ফালে চাই তেতিয়া লগে লগে ৰিয়াৰ শেষ কথাবোৰ তাৰ মনত পৰিছিল যিবোৰে বিষাক্ত কাঁৱৰ দৰে তাৰ হৃদয়খন বিন্ধিছিল তাই তেতিয়া কৈছিল যে মই আৰু এনেকুৱা মধ্যবিত্তীয় জীৱনটো লৈ জীয়াই থাকিবলৈ নোৱাৰো তোমাৰ সৰু পৃথিৱীখনতকৈ মোৰ সপোনবোৰ বহুত ডাঙৰ মোক ভগৱানে মডেলিঙৰ বাবে সৃষ্টি কৰিছে তোমাৰ মাৰ ঠাট্টা মস্কৰা শুনি ঘৰৰ কাম কৰাৰ বাবে নহয় এই কথাটো কৈ তাই এতিয়া সেইখন ঘৰৰ দুৱাৰ দলি পাৰ হৈ গ'ল য'ত এসময়ত তাই একেলগে থাকিবলৈ আৰু মৰিবলৈ শপত খাইছিল বিমলে এতিয়া ভাবিলে যে যেতিয়া বিবাহ সম্পৰ্কটোৰ পৰা তাই নিজেই আঁতৰি গৈছে তেতিয়া এই কাগজখনত সহি কৰিবলৈ মোৰ কোনো আপত্তি নাই সি এতিয়া কলমটো তুলি লৈছিল মোবাইলৰ স্ক্ৰীনত ৰিয়াৰ মাকৰ নামটো জিলিকি উঠিছিল খন্তেক সময়ৰ বাবে সি ফোনটো তুলি ল'লে সিফালৰ পৰা অহা মাতটো ধুমুহা জাকৰ দৰে আছিল বিমল তুমি ক'ত আছা ৰিয়া ৰাতিপুৱাৰ পৰা নোহোৱা হৈ আছে তাই ঘৰলৈ উভতি অহা নাই এই কথা শুনি বিমলৰ হৃদয়খন এতিয়া কঁপি উঠিছিল কিন্তু সেইটো সময়ত সি নিজকে স্থিৰ কৰি আৰু যিমান পাৰি উদাসীনতাৰে ক'লে মই কি কৰিব লাগে তাই নিজেই নিজৰ ঘৰখন সম্পৰ্ক আৰু সকলোবিলাক চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছে তাই নিশ্চয় লগৰ ছোৱালীবোৰৰ লগত পাৰ্টি কৰি আছে এনেকুৱা স্বাধীনতাই তাই বিচাৰিছিল এতিয়া তাই যলৈকে মন যায় তালৈকে যাব পাৰিব তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই ৰিয়াৰ মাকে ক'লে যে বিমল ভগৱানৰ কাৰণে তেনেকৈ তুমি এই কথাটো নকবা বিমলে এতিয়া ধৰিব পাৰিছে যে শাহুৱেকৰ মাতত তেওঁৰ চকুৰ পৰা চকু পানী ওলাই আহিছে বুলি তেওঁ তেতিয়া ক'লে যে আজি ৰাতিপুৱাই তাই ইণ্টাৰভিউ এটালৈ গৈছিল এঘণ্টাৰ পিছত আহিম বুলি কৈছিল কিন্তু এতিয়া সন্ধিয়া হৈ গৈছে আৰু তাইৰ ফোনটো বন্ধ হৈ আছে মোৰ এতিয়া বহুত ভয় লাগিবলৈ ধৰিছে ইণ্টাৰভিউ শব্দটো শুনি বিমলৰ বুকুখন কঁপি গ'ল ৰিয়াই কিবা বিপদত পৰিছে নেকি বাৰু খন্তেক সময়ৰ বাবে সি চিন্তা কৰিলে মা আপুনি চিন্তা নকৰিব তাই আহিব এই বুলি কৈ সি ফোনটো কাটি দিলে কিন্তু এতিয়া ফোনটো কাটি দিয়াৰ লগে লগে এক অদ্ভুত চিন্তাই তাৰ হৃদয়খন আগুৰি ধৰিছিল তাৰ চকুৰ আগত এতিয়া ৰিয়াৰ মুখখন জিলিকি থাকিল সেই একেখন মুখেই এতিয়া তাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট হৈ পৰিছিল বিবাহ বিচ্ছেদৰ বিষয়ে প্ৰথম আলোচনা হোৱা দিনটো তেওঁৰ চকুৰ সন্মুখতে জিলিকি আছিল সেইদিনা ৰিয়াই তাৰ আটাইতকৈ মৰমৰ প্ৰিয় ধুনীয়া পোছাকযোৰ পিন্ধিছিল তাই মডেলিঙৰ অডিশ্যনৰ বাবে সাজু হৈ আছিল তাৰপিছত তাই ক'লে যে তুমি সঁচাকৈ বুজি পোৱা নাই বিমল তাই আইনাখনত নিজকে চাই কৈছিল মই মোৰ সৌন্দৰ্য তোমাৰ পাকঘৰতে শেষ কৰিবলৈ নিবিচাৰোঁ মোৰ জীৱনত বহুত সপোন আছে মই ডাঙৰকৈ উৰা মাৰিবলৈ বিচাৰোঁ তেনেতে বিমলে ক'লে যে আমাৰ প্ৰেম কি হ'ব ৰিয়া তাই তেতিয়া হাঁহি মাৰি কৈছিল যে প্ৰেমে ভাত নোখোৱায় আৰু সপোনো পূৰণ নকৰে এইবিলাক কথা মনত পেলাই সি এতিয়া ভাবিলে যে তাইক আৰু মোৰ প্ৰয়োজন নাই বুলি তাই এতিয়া নিজৰ জীৱনটো নিজৰ ইচ্ছামতে কটাবলৈ বিচাৰিছে তাত মই গুৰুত্ব দিয়া উচিত নহয় অফিচৰ কাম শেষ কৰি সি ঘৰলৈ উভতি আহিল তাৰপিছত ৰিয়াৰ মাকৰ আকৌ ফোন আহিল ৰিয়াৰ মাকে ক'লে যে বিমল আমি থানালৈ আহিছোঁ কিন্তু তেওঁলোকে আমাৰ কথা শুনিবলৈ বিচৰা নাই বিমলে ক'লে যে মই গৈ আছোঁ এই বুলি কৈ ফোনটো কাটি দিয়াৰ লগে লগে সি থানালৈ বুলি গুচি গ'ল সেইটো সময়ত থানাত এজন কনিষ্টবলে তামোল খাই সিহঁতৰ ফালে চাই আছিল কপি থকা হাতখনেৰে বিমলে ৰিয়াৰ পাছপোৰ্ট আকাৰৰ ফটো এখন অচি ছাৰৰ টেবুলত ৰাখিলে ছাৰ এইজনী মোৰ পত্নী ৰিয়া তাই আজি ৰাতিপুৱাৰ পৰা নিৰ্দেশ হৈ আছে সি ফোনটো ধৰিলে ৰিয়াৰ মাকে ক'লে যে বিমল আমি থানালৈ আহিছোঁ অচিজনে তেতিয়া ফটোখন চালে তাৰপিছত বিমলক ক'লে যে তেখেতৰ নাম বয়স ঠিকনাটো কওক বিমলে এতিয়া সকলো কৈছিল তাৰপিছত সি ক'লে যে আজি তাই ইণ্টাৰভিউ এটাৰ বাবে গৈছিল কিন্তু ইণ্টাৰভিউটো ক'ত হৈছে আমি নাজানো কাষতে বহি থকা কনিষ্টবলজনলৈ চাই সামান্য হাঁহি এটা মাৰি ছাৰে ক'লে যে চোৱা মিষ্টাৰ বিমল আজিকালি ছোৱালীবোৰ বৰ স্মাৰ্ট হৈ পৰিছে তেওঁ হয়তো কোনোবা বান্ধৱীৰ ঘৰত থাকিব পাৰে নহ'লে আন কাৰোবাৰ লগত হয়তো পলাই গৈছে আজিকালি এইবোৰ কথা তেনেই সাধাৰণ হৈ পৰিছে অচি ছাৰৰ কথাটো শুনি বিমলৰ তেজ উতলি উঠিছিল মানুহক সুৰক্ষা দিয়াৰ কথা কোৱা আৰক্ষীয়ে তদন্ত অবিহনে এগৰাকী ছোৱালীৰ চৰিত্ৰক অপমান কৰি আছিল বিমলে এইটো সহ্য কৰিব পৰা নাছিল যে ৰিয়াৰ মৰ্যাদা এনেদৰে ছিন্ন ভিন্ন কৰি পেলাব তাকো এজন ইউনিফৰ্ম পিন্ধা মানুহে সি ক'লে যে আপুনি এইবোৰ কি কথা কৈ আছে মোৰ পত্নী তেনেকুৱা নহয় এতিয়া আপোনালোকে তাইক বিচাৰিবলৈ চেষ্টা কৰক তেতিয়া অচি ছাৰে ক'লে যে আমি চেষ্টা কৰিম কিন্তু আমি 24 ঘণ্টাৰ আগতে নিৰ্দেশ হোৱা ব্যক্তিৰ গোচৰ ৰুজু কৰিবলৈ নোৱাৰোঁ ইয়াতো এটা নিয়ম আছে
আপোনালোকে এতিয়া ঘৰলৈ গুচি যাওক। 99% ছোৱালীবোৰ এদিন বা দুদিনৰ ভিতৰতে নিজেই ঘৰলৈ ঘূৰি আহে, নতুবা সিহঁতৰ খবৰ পোৱা যায়। বিমলে ক'লে, তাৰ মানে আমি তেতিয়ালৈকে অপেক্ষা কৰি থাকিম আৰু ইফালে আপোনালোকে হাত ভৰি উঠাই বহি থাকিব। বিমলৰ মাতত খং আৰু অসহায়তা দুয়োটাই আছিল। অচিজনে তাৰ ফালে চকু ফুৰাই চালে আৰু ক'লে যে আমাক আইনৰ বিষয়ে শিকাব নালাগে, আপোনালোকে ইয়াৰ পৰা যাওক, কালিলৈ আহিব। থানাৰ পৰা ওলাই বিমলৰ এনে লাগিল যেন কোনোবাই তাৰ বুকুত গধুৰ শিল এটা থৈ খোজকাঢ়িবলৈ কৈছে তাক। সি বিশ্বাস কৰা আইনখন এতিয়া নিয়মৰ মাজতে আবদ্ধ হৈ পৰিল। পত্নীৰ জীৱনতকৈ এতিয়া 24 ঘণ্টীয়া নিয়মটোহে বেছি গুৰুত্বপূৰ্ণ আছিল। ঘৰলৈ যোৱাৰ পথত ৰিয়াৰ মাকে চকু পানী মচি ক'লে, মোৰ ছোৱালী ক'ত আছে, কি অৱস্থাত আছে আমি একোৱেই নাজানো। বিমল, তুমি কিবা এটা কৰা। শাহুৱেকৰ কথা শুনি বিমলে একো উত্তৰ দিব পৰা নাছিল, কাৰণ সি নিজেই ভাঙি গৈছিল। ৰিয়াৰ ঘৰ পোৱাৰ পিছত দুৱাৰমুখত থিয় হৈ শহুৰেকক বিমলে ক'লে যে মই ৰিয়াৰ ৰুমটো চাবলৈ বিচাৰোঁ। তাৰ মাতত এটা অদ্ভুত দৃঢ়তা আছিল। সি ক'লে, পুলিচে একো নকৰে, আমি নিজেই তাইক বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। ৰিয়াৰ হাতত লেপটপ বা ডায়েৰী আছে নেকি, য'ত তাই দৈনন্দিন হোৱা ঘটনাবোৰ লিখি আছিল। বিমলৰ পোনপটীয়া কথাত শাহুৱেকে ক'লে যে হয়, সেই পুৰণি ডেস্কৰ দৰাইটো তাইৰ লেপটপ এটা আছে। কঁপি থকা হাত দুখনেৰে বিমলে লেপটপটো খুলিবলৈ চেষ্টা কৰিলে, কিন্তু পাছৱৰ্ডটো কি হয় সি নাজানিছিল। সি এতিয়া প্ৰথমে ৰিয়াৰ নামটো টাইপ কৰিলে, তাৰপিছত তাইৰ জন্ম তাৰিখ, কিন্তু সকলো অশুদ্ধ দেখালে। তাৰ নিজৰ নামটো টাইপ কৰিলে, কিন্তু অশুদ্ধ। তাৰপিছত তাৰ মনত পৰিল সিহঁতৰ দুয়োজনে প্ৰথম লগ পোৱাৰ তাৰিখটো, যিটো নিজৰ গোপন কোড বুলি কয়। সি তেতিয়া সেই তাৰিখটো লিখিছিল। তেতিয়া লগে লগে লেপটপটো খোল খাই গ'ল। তাৰ হৃদয়খন ধপধপাই উঠিছিল। সি এতিয়া তাইৰ শেহতীয়া সকলো প্ৰফাইল চেক কৰিবলৈ ধৰিলে, কিন্তু তাত সকলোৱে স্বাভাৱিক আছিল। অনলাইনত বজাৰ কৰা, ৰন্ধা বঢ়াৰ ৰেচিপি আৰু কিছুমান গীত। ইয়াত ক'তোৱে চাকৰি বা ইণ্টাৰভিউৰ কথা উল্লেখ নাছিল। তাৰপিছত বিমলৰ চকু টেবুলত পৰি থকা এখন ৰঙীন পেপাৰৰ ওপৰত পৰিল। ইয়াত ডাঙৰ ডাঙৰ আখৰে লিখা আছিল, জিলিকি থকা পৃথিৱীখনত নিজৰ কেৰিয়াৰ গঢ়ি তোলক, আৰু লগতে লিখা আছিল ড্ৰিম ইভেণ্টৰ বাবে যুৱতী আৰু স্মাৰ্ট মহিলাৰ প্ৰয়োজন আছে বুলি। পেপাৰখন পঢ়ি দিয়া বিমলৰ হাত দুখন কঁপি উঠিছিল। সি লগে লগে ৰিয়াৰ ঘৰৰ পৰা ওলাই আহিব ধৰিলে। তেনেতে ৰিয়াৰ দেউতাকে ক'লে, বিমল, ময়ো তোমাৰ লগত যাম। বিমলে খন্তেক সময় তেওঁৰ ফালে চালে, তাৰপিছত লাহেকৈ ক'লে যে নাই দেউতা, আপুনি যাব নালাগে। তাত কিবা অঘটন হ'লে মই নিবিচাৰোঁ যাতে আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হওক। আপুনি এতিয়া ঘৰতে থকা উচিত। কিবা খবৰ পোৱাৰ লগে লগে মই আপোনালোকক ফোন কৰিম। গুৱাহাটী 18 সেই ঠিকনাটো আছিল এটা পুৰণি ব্যৱসায়িক অট্টালিকা। তাত লিফ্টৰ সলনি সৰু সৰু চিৰি আছিল। তৃতীয় মহলাত সৰু দুৱাৰ এখনত বৰ্ডত লিখা আছিল সপোনৰ কাৰেং। বৰ্ডখন দেখি বিমলৰ হৃদয়খন এতিয়া কঁপি উঠিছিল। সি দীঘলকৈ উশাহ এটা লৈ দুৱাৰত টোকৰ মাৰি ভিতৰলৈ চালে। অফিচটো একেবাৰে সৰু আছিল। 2-3জনী ছোৱালী এফালে নাৰ্ভাছ হৈ বহি আছিল। সন্মুখৰ টেবুল এখনত প্ৰায় 40 বছৰীয়া এগৰাকী মহিলা বহি আছিল। তেওঁ স্মাৰ্ট আৰু আধুনিক, আৰু মুখত ভুৱা হাঁহি এটা লৈ মোক ক'লে, হয় কওকচোন, মই আপোনাক কেনেকৈ সহায় কৰিবলৈ পাৰোঁ। কঁপি থকা হাত দুখনেৰে বিমলে নিজৰ পকেটৰ পৰা ৰিয়াৰ ফটোখন উলিয়াই আনিলে আৰু ক'লে যে এইজনী মোৰ পত্নী ইয়ালৈ আহিছিল নেকি। ফটোখন দেখাৰ লগে লগে মহিলাগৰাকীৰ চকুত চিনাকিৰ জিলিকনি এটা জিলিকি উঠিছিল। কিন্তু পিছ মুহূৰ্ততে সেই মহিলাগৰাকীয়ে ক'লে যে ক্ষমা কৰিব, আমাৰ ইয়ালৈ এই ছোৱালীজনী অহা নাই। আমি প্ৰতিদিনে বহুত ছোৱালীৰ ইণ্টাৰভিউ লওঁ, সেইকাৰণে সকলোৰে মুখখন মনত ৰখাটো অসম্ভৱ। বিমলে ক'লে যে প্লিজ মেম, ভালকৈ চাওকচোন। বিমলৰ মাতত অনুৰোধৰ সুৰ এটা আছিল। মোৰ পত্নীয়ে কৈছিল যে তাই এটা ড্ৰিম প্ৰজেক্টৰ বাবে ইয়াত ইণ্টাৰভিউ দিবলৈ আহিছে বুলি। এইখন চাওক, এই পেপাৰখন মই তাইৰ ৰুমত পাইছিলোঁ। মহিলাগৰাকীয়ে সেই পেপাৰখন পঢ়িছিল। তাৰপিছত তেওঁ ক'লে যে এইখন আমাৰ পেপাৰ নহয়, কোনোবাই আমাৰ নামটো অপব্যৱহাৰ কৰিছে। আপুনি অন্য ঠাইত সোধা পোছা কৰাটো উচিত হ'ব। বিমলে ক'লে, মই পুলিচৰ ওচৰলৈও গৈছিলোঁ, কিন্তু তেওঁলোকে 24 ঘণ্টা লাগিব বুলি ক'লে। মোৰ পত্নীগৰাকী এতিয়া নিৰুদ্দেশ হৈছে, আৰু এতিয়া আপুনিও কৈছে যে আপুনি এই বিষয়ে একো নাজানে বুলি। তাৰ কথা শুনি মহিলাগৰাকীয়ে ক'লে, চাওক মিষ্টাৰ, এইটো মোৰ অফিচ, থানা নহয়। অভিযোগ থাকিলে সঠিক ঠাইলৈ যাওক। ইয়াত মোৰ আৰু এই ছোৱালীকেইজনীৰ সময় নষ্ট নকৰিব। ছিকিউৰিটি বুলি কোৱাৰ লগে লগে গাৰ্ড এজন সোমাই আহিছিল। মহিলাগৰাকীয়ে ক'লে যে এওঁক বাহিৰলৈ যোৱাৰ বাটটো দেখুৱাই দিয়া। তেতিয়া চকীদাৰজনে বিমলৰ হাতখনত ধৰিলে আৰু ক'লে, আপুনি ইয়াৰ পৰা বলক। যোৱাৰ সময়ত বিমলে মহিলাগৰাকীৰ চকুলৈ চাই ক'লে, আপুনি মিছা কথা কৈ আছে, মই জানো, আৰু মই সঁচা কথাটো জানিবই লাগিব। এই বুলি কৈ সি এতিয়া চিৰিৰ ওপৰতে বহি ল'লে, কিন্তু চকীদাৰজনে তাক জোৰেৰে বাহিৰলৈ টানি লৈ গ'ল। ভিতৰত থকা মানুহজনী চতুৰ বুলি সি জানিছিল, আৰু তেওঁ কেতিয়াও সত্য কথাটো নকয় সেই কথাটো তেওঁ ভালকৈ বুজি পাইছিল। বিল্ডিঙৰ পৰা ওলাই আহি সি ওচৰতে থকা চাহ দোকান এখনত বহিলে। তাৰ মনত পৰিল কলেজৰ পুৰণি বন্ধু দেৱজিতৰ কথা,
যি এতিয়া এজন তদন্তকাৰী সাংবাদিক হৈ কাম কৰি আছে। সি বিমলক সদায় কৈছিল পুলিচবোৰে যি সত্য বিচাৰি নাপায় সাংবাদিকে সেইবোৰ অতি সোনকালে বিচাৰি পায়। বিমলে চিন্তিত হৈ দেৱজিতক ফোন কৰিলে। তেতিয়া দেৱজিতে ক'লে যে বিমল আজি মোলৈ কেনেকৈ তোমাৰ মনত পৰিল? মই ভাবিছিলোঁ তুমি মোক পাহৰি গ'লা বুলি। বিমলে ক'লে মই বৰ বিপদত পৰিছোঁ অ' দেৱজিত, মোক তোমাৰ প্ৰয়োজন হৈ পৰিছে। হাঁহি মাৰি থকা দেৱজিতে খন্তেক সময়ৰ বাবে ৰৈ গ'ল। তাৰপিছত সি ক'লে যে বিমল কি হৈছে, সকলো ঠিকে আছেনে? বিমলে সকলো কথা দেৱজিতক চমু হৈ ক'লে। ৰিয়াই চহী কৰি দিয়া বিবাহ বিচ্ছেদৰ কাগজ, তাই ৰাতিপুৱাৰ পৰা নিৰ্দেশ হৈ থকা সকলো কথা। বিমলৰ কথা শুনি দেৱজিতে ক'লে যে মই এতিয়াই তোমাৰ ওচৰলৈ গৈ আছোঁ, তুমি কলৈকো নাযাবা, তাতেই থাকা। দেৱজিতলৈ বাট চাই থাকোঁতে বিমলৰ সেই দিনবিলাকলৈ মনত পৰিল যেতিয়া সি ৰিয়াক প্ৰথমবাৰৰ বাবে দেখিছিল। ৰিয়া কেৱল এটা নামেই নাছিল, তাই তাৰ গোটেই পৃথিৱীখন আছিল। বিমলে যেতিয়া ৰিয়াক প্ৰথমবাৰৰ বাবে দেখিছিল তেতিয়া তাই কলেজ ফেষ্টিভেলৰ মঞ্চত আছিল। তাই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ভাষণ দি আছিল। তাইৰ চকুত কিবা এটা কৰাৰ হেঁপাহ আছিল। বিমলে তাইক প্ৰথম দেখোঁতেই তাইৰ প্ৰেমত পৰি গৈছিল। লাহে লাহে এতিয়া সিহঁতৰ কথা বতৰা আৰম্ভ হৈ পৰিছিল আৰু তাৰ পিছত ইজনে সিজনৰ প্ৰেমত পৰিল। এদিন কফি দোকানত বহি থাকোঁতে ৰিয়াই তাৰ হাতখন ধৰি ক'লে, বিমল, মই তোমাৰ লগত বিয়া হ'বলৈ বিচাৰোঁ, কিন্তু তাৰ বাবে তুমি মোক প্ৰতিশ্ৰুতি দিব লাগিব, কাৰণ মই অন্য ছোৱালীৰ দৰে ঘৰতে আবদ্ধ হৈ জীয়াই থাকিবলৈ নিবিচাৰোঁ। মোৰ জীৱনত বহুত সপোন আছে, মই নিজৰ নাম উজ্বলাবলৈ বিচাৰোঁ। মই মোৰ কামৰ জৰিয়তে গোটেই অসমখনক চিনাকি দিবলৈ বিচাৰোঁ। তুমি মোক সহযোগ কৰিবানে? বিমলে তাইৰ হাতখন টানকৈ ধৰি ক'লে, মই কেৱল তোমাক সহযোগ কৰাই নহয়, বৰঞ্চ মই তোমাৰ শক্তি হৈ পৰিম। তোমাৰ যি কৰিবলৈ মন যায় তুমি তাকেই কৰিবলৈ পাৰিবা। বিয়াৰ প্ৰথম বছৰবিলাক আমাৰ বাবে এক সুন্দৰ সপোনৰ দৰে আছিল। বিমলে তাইৰ সৰুবৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিবলৈ ধৰিলে। কিন্তু তাৰপিছত মডেলিং কৰা ৰেম্পত খোজকঢ়া আৰু কেমেৰাৰ প্ৰতি তাই কেতিয়ানো ইমান বেছি আকৰ্ষিত হৈ পৰিল বিমলে বুজিয়েই নাপালে। বিমলে তাইক বুজাই ক'লে যে ৰিয়া, এই পৃথিৱীখন আমি দেখাৰ দৰে নহয়। এইবিলাক কামত এগৰাকী নাৰীৰ সুৰক্ষা একেবাৰেই নাথাকে। তুমি অলপ কথাটো ভালদৰে চিন্তা কৰি চোৱা উচিত। ৰিয়াই ক'লে যে তেন্তে তুমি কি বিচাৰা যে মই ভয়তে ঘৰত সোমাই থাকোঁ? ৰিয়াৰ মাতটো প্ৰথমবাৰৰ বাবে ডাঙৰ হৈ পৰিল। তাই ক'লে যে তুমিও সেই আন পুৰুষৰ দৰেই বিমল, তুমি বিচাৰা যে মই তোমাৰ পিছে পিছে থাকোঁ, কাৰণ মই আগুৱাই গ'লে মোক সকলোৱে চিনি পাব আৰু মোৰ নাম জিলিকি উঠিলে তোমাৰ সহ্য নহ'ব। এতিয়া সদায় এনেধৰণৰ কথাবিলাকৰ পৰা সিহঁতৰ সম্পৰ্কত ফাট মেলিবলৈ ধৰিলে। লাহে লাহে দূৰত্ব ইমানেই বাঢ়ি আহিল যে এদিন ৰিয়াই নিজৰ সংসাৰখন এৰি মাকৰ ঘৰলৈ গুচি গ'ল আৰু বিবাহ বিচ্ছেদৰ কাগজখন বিমলক চহী কৰিবলৈ তাৰ ঘৰলৈ পঠিয়াই দিলে। বিবাহ বিচ্ছেদৰ কাগজখন দেখি বিমলৰ চকুৰ পৰা চকু পানী ওলাই গৈছিল আৰু সি তেতিয়া অনুভৱ কৰিছিলে যে মই ক'ত ভুল কৰিলোঁ বুলি। সি নিজকে সুধিলে যে কাৰোবাক ভাল পোৱা আৰু যত্ন লোৱাটো অপৰাধ নেকি বাৰু? এইবিলাক কথা ভাবি থাকোঁতে হঠাৎ দেৱজিতে মাত লগালে, বিমল, মই আহি পালোহি বুলি। তাৰপিছত দেৱজিতে ক'লে, বিমল, এই মানুহবোৰৰ সত্যটো জানিবলৈ বিচাৰিলে আমি মগজু ব্যৱহাৰ কৰিব লাগিব। এই কথাটো কৈ সি পকেটৰ পৰা এটা বুটাম সদৃশ সৰু বস্তু এটা উলিয়াই আনিলে। এইটো এটা চোৰাংচোৰা কেমেৰা আছিল। এতিয়া আমি সেই অফিচটোলৈ এই কেমেৰাটো লৈ যাবলৈ লাগিব। তেতিয়াহে আমি বিচাৰি থকা সকলো তথ্য ইয়াতে পাম। আমি এই কেমেৰাটো কেনেবাকৈ ভিতৰলৈ সুমিয়াব লাগিব। কিন্তু কেনেকৈ? বিমলে ক'লে, তাত থকা চকীদাৰজনে মোক আৰু সোমাবলৈ নিদিয়ে। দেৱজিতে হাঁহি এটা মাৰি ক'লে যে তুমি যাব নালাগে, আন কোনোবাই এই কামটো কৰিব। তেনেতে দেৱজিতৰ চকু ৰাস্তাৰ সিপাৰে চাহ দোকানত চাহ চেকি থকা ল'ৰাটোৰ ওপৰত পৰিল। সি তেতিয়া গাড়ীখনৰ পৰা নামি ল'ৰাটোৰ ওচৰলৈ বুলি গ'ল। বিমলে গাড়ীৰ পৰা সেই ল'ৰাটোলৈ চাই আছিল। দেৱজিতে ল'ৰাটোৰ কান্ধত হাতখন থৈ তাৰ লগত অলপ সময় কথা পাতিলে আৰু তাৰপিছত তাক অলপ টকা দিলে। ল'ৰাটোৱে মূৰ জোকাৰি হ'ব বুলি কৈছিল। তাৰপিছত দেৱজিতে আকৌ গাড়ীৰ ওচৰলৈ আহিল আৰু বিমলক ক'লে যে সেই ল'ৰাটোৱে ইয়াত থকা সকলো বিল্ডিঙলৈ চাহ যোগান ধৰে। সি এতিয়া সেই বিল্ডিংটোত থকা অফিচটোলৈ চাহ দিবলৈ ওলাইছিল। মই তাক সকলো বুজাই দিছোঁ। সি গৈ সেই কেমেৰাটো গোপনে টেবুলৰ ওপৰত থৈ আহিব। সি মোক কথা দিছে। বিমলে ক'লে যে সি এই কামটো কৰিব পাৰিবনে? আমাৰ কিবা বিপদ হ'ব নেকি? দেৱজিতে ক'লে, টকাৰ প্ৰয়োজনীয়তাই মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰে। তুমি চিন্তা নকৰিবা, আমি সফল হ'ম। এনেকৈ 15 মিনিটৰ পাছত ল'ৰাটো বিল্ডিঙৰ পৰা দৌৰি ওলাই আহিল। সি পোনে পোনে বিমলৰ গাড়ীৰ ওচৰ পালেগৈ। তাৰপিছত দেৱজিতক ক'লে যে কাম হৈ গ'ল। কিন্তু তাত থকা মহিলাগৰাকীয়ে সেই ছোৱালীকেইজনীৰ লগত বৰ বেয়া বেয়া কথা পাতি আছিল। এই বুলি কৈ সি তাৰ নিজৰ চাহৰ দোকানলৈ আগবাঢ়ি গ'ল। তাৰপিছতে দেৱজিতে নিজৰ লেপটপটো কেমেৰাৰ ৰিচিভাৰত সংযোগ কৰি ল'লে। এতিয়া অফিচৰ ভিতৰৰ সম্পূৰ্ণ দৃশ্য সিহঁতে স্পষ্টকৈ দেখা পালে। তাৰপিছত দুয়োজনে লেপটপৰ স্ক্ৰীণখনলৈ চাই বহি থাকিল।
অফিচত সকলো স্বাভাৱিকেই আছিল। তাৰপিছত কেইজনীমান ছোৱালী ইণ্টাৰভিউৰ বাবে আহিছিল আৰু ইণ্টাৰভিউ দিয়াৰ পিছত গুচি গৈছিল। তাত থকা মহিলাগৰাকীয়ে ভুৱা হাঁহি এটা মাৰি সকলোৰে লগত কথা পাতি আছিল। বিমলে অনুভৱ কৰিবলৈ ধৰিলে যে হয়তো আজিও সি ৰিয়াৰ একো খবৰ নাপাব। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে ছোৱালী এজনী অফিচৰ পৰা ওলাই গ'ল আৰু তাৰ পাছত আচল খেলখন আৰম্ভ হ'ল। সেই মহিলাগৰাকীয়ে অফিচটোৰ ভিতৰৰ পৰা তলা মাৰি দিলে। তাৰপিছত তাই কাৰোবাক মাতি ক'লে যে ইয়াত কোনো নাই, ভিতৰলৈ আহক। প্ৰায় 10 মিনিটৰ পিছত দুজন মানুহ অফিচৰ ভিতৰলৈ সোমাই আহিল। সি ক'লে যে আজি কিমানজনী চৰাই পঠিয়াইছে। তেতিয়া মহিলাগৰাকীয়ে ক'লে যে 2জনী, কিন্তু এজনীয়ে বেছিকৈ উৰি আছে। তাই নিজকে এগৰাকী ডাঙৰ মডেল বুলি ভাবে। এই কথাটো শুনি বিমল নিথৰ হৈ পৰিল। সি জানিছিল যে মহিলাগৰাকীয়ে নিশ্চয় ৰিয়াৰ কথাটোৱে কৈছে। তাৰপিছত সেই মানুহজনে ক'লে যে বেছিকৈ উৰি আছে যদি আপুনি তেওঁৰ ডেউকা দুখন কাটি দিয়ক। তাইক বুজাই দিয়ক যে পিঞ্জৰাত এবাৰ সোমাই গ'লে চৰাইটোৱে গান নাগায়, কেৱল আদেশে মানি চলিবলগীয়া হয়। এতিয়া সিহঁতৰ কথা আৰু সিহঁতৰ হাঁহিবোৰ দেখি গাড়ীত বহি থকা বিমলৰ হৃদয়খন জ্বলি উঠিছিল। তেনেতে দেৱজিতে বিমলৰ কান্ধত হাতখন থৈ ক'লে যে বিমল, তুমি শান্ত হোৱা, নহ'লে এই খঙে আমাক দুৰ্বল কৰি তুলিব। আমি যি অপেক্ষা কৰি আছিলোঁ সেয়া আমি পাইছোঁ। এই ৰেকৰ্ডিঙৰ জৰিয়তে এই শগুনবোৰক ন্যায়ৰ ওচৰলৈ নিব লাগিব। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে সিহঁতে ৰিয়াক কলৈ লৈ গৈছে। বিমলৰ গাড়ীখন এতিয়া আন্ধাৰ গলি এটাত ৰখাই থোৱা আছিল। দেৱজিতে তাৰ গাড়ীখন ষ্টাৰ্ট কৰি অলপ আগুৱাই লৈ আহিল, যাতে সিহঁতক কোনেও সন্দেহ কৰিবলৈ নোৱাৰে। তাৰপিছত বিমলে কান্দি উঠিল আৰু ক'লে যে মই এতিয়া কি কৰিম দেৱজিত। দেৱজিতে খন্তেক সময়ৰ বাবে ভাবিলে। তাৰপিছত তাৰ অভিজ্ঞ সাংবাদিকতাৰ চকু দুটাই চৌপাশটো অলপ লক্ষ্য কৰিলে। সি এতিয়া বিমলক ক'লে যে শুনা, প্ৰতিটো ডাঙৰ ৰহস্যৰ আটাইতকৈ দুৰ্বলতা হ'ল সকলো দেখা, সকলো জনা, কিন্তু নিমাত হৈ থকা সৰু সৰু মানুহবোৰ। এই বিল্ডিঙৰ আশে পাশে থকা দোকানবোৰ, চাহ বিক্ৰেতা, পাণ বেপাৰী, গেলামালৰ বিক্ৰেতা, এইসকল লোক এই অঞ্চলৰ CCTV ফুটেজৰ দৰে। ই এনে এটা পদক্ষেপ আছিল যিটোত কম ৰিস্ক আৰু বেছি তথ্য পোৱাৰ সম্ভাৱনা আছিল। সিহঁতে অঞ্চলৰ বহুতকে সোধা পোছা কৰিলে, কিন্তু একোৱে উত্তৰ নাপালে। তেনেতে দেৱজিতৰ চকু ৰাস্তাৰ চুকত থকা এখন সৰু পাণ তামোলৰ দোকানত পৰিল। তাৰপিছত বিমলে এইবাৰ সেই দোকানত থকা বুঢ়া মানুহজনৰ লগত নিজে কথা পতাৰ সিদ্ধান্ত ল'লে। সি সেই বুঢ়া মানুহজনৰ ওচৰলৈ গ'ল আৰু ক'লে, খুৰা, এইজনী মোৰ পত্নী। তাই আজি ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। তাই শেষবাৰৰ বাবে এই অফিচটোলৈ আহিছিল। যদি আপুনি তাইক দেখিছে বা এই অফিচৰ বিষয়ে কিবা জানে তেন্তে মোক অলপ সহায় কৰক। তেতিয়া বুঢ়াজনে খন্তেক সময়ৰ বাবে ফটোখনলৈ চালে। তাৰপিছত ক'লে যে বোপা, এই অফিচত থকা মানুহবোৰ কোনোৱেই ভাল নহয়। তাৰপিছত তেওঁৰ মাতটো অলপ সৰু কৰি ফুচফুচাই ক'লে, আপুনি যি ভাবিছে সেয়াই সঁচা। এইটো কোনো অফিচ নহয়, ছোৱালীবিলাকক ফান্দত পেলোৱা এটুকুৰা ঠাইহে। আজি দুপৰীয়াই 2জনী ছোৱালী সিহঁতে লৈ গৈছে। বিমলে ক'লে যে আপুনি জানে নেকি সিহঁতক কলৈ লৈ গৈছে? তেতিয়া বুঢ়া মানুহজনে হাঁহিলে আৰু ক'লে, সিহঁতক বেচালৈ এখনলৈ লৈ গৈছে। মানুহজনৰ কথা শুনি বিমল অজ্ঞান হৈ পৰিল। সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তাতেই ৰাস্তাৰ কাষতে ঢলি পৰিল। তাৰ উশাহ নিশাহ ঘন হৈ পৰিছিল। সি তেতিয়া চকু পানী মচি ক'লে যে মোৰ ৰিয়া পবিত্ৰ। এইখিনি কৈ সি আকৌ কান্দিবলৈ ধৰিলে। দেৱজিতে ক'লে যে বিমল, শান্ত হোৱা আৰু বিবেকেৰে চিন্তা কৰিবলৈ ধৰা। তেনে সময়তে বিমলে ক'লে যে মই এটা বিপদজনক সংকল্প লৈছোঁ। মই নিজেই গ্ৰাহক হৈ সেই বেচালয়খনলৈ যাম আৰু তেনেকৈ মই মোৰ ৰিয়াক সেই নৰকৰ পৰা উলিয়াই আনিম বুলি ভাবিছোঁ। এই বুলি কোৱাৰ পাছত সি দেৱজিতক গাড়ীত বহুৱাই গাড়ীখন চলাবলৈ ধৰিলে। এটা অন্ধকাৰ নিশাত বিমল আৰু দেৱজিত গাড়ীত উঠি সেই বেচালয়খনলৈ বুলি আহিল। দেৱজিতে বিমলক তাত অকলে নাযাবলৈ কেইবাবাৰো পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। দেৱজিতে কৈছিল যে বিমল, তুমি অকলে যোৱাটো বৰ বিপদজনক। তুমি 2জন বা 3জন মানুহ লগত লৈ যোৱা। মোৰ বন্ধু কেইজনমান আছে, মই সিহঁতক মাতি দিওঁ নেকি? বিমলে বাধা দি ক'লে, যিমান বেছি মানুহ দেখিব সিহঁতে সিমানেই বেছি সন্দেহ কৰিম। মই অকলেই যাম। তুমি মাত্ৰ গাড়ীখনৰ ভিতৰত বহি থাকিবা। অৱশেষত সেই অঞ্চলটোৰ কাষ চাপি অহাৰ লগে লগে বিমলৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিলে। এতিয়া তাৰ অনুভৱ হৈছিল এইখিনি ঠাই নৰকৰ প্ৰথম দুৱাৰ দৰে আছিল। সৰু সৰু লেতেৰা আলিবাট, ভঙা ৰাস্তা আৰু বতাহত বিয়পি আছিল মদ, চিগাৰেট আৰু ভাঙৰ গোন্ধ। বিমলে ৰাস্তাৰ কাষত গাড়ীখন ৰখাই দিলে আৰু ক'লে যে যদি মই ঘূৰি আহোঁ তেনেহ'লে ৰিয়াক লৈহে ঘূৰি আহিম, নহ'লে মই কেতিয়াও ঘূৰি নাহোঁ। এই বুলি কৈ সি গাড়ীৰ পৰা নামি গ'ল। দেৱজিতে তাৰ পিঠিত হাতখন থৈ ক'লে, চিন্তা নকৰিবা, ৰিয়াক আমি নিশ্চয় তাৰ পৰা উলিয়াই আনিবলৈ পাৰিম। তাৰপিছত বিমলে লগে লগে সেই বেচালয়খনলৈ আগুৱাই গ'ল আৰু প্ৰথমে সি এজন দালালৰ লগত কথা পাতিলে। দালালজনে ক'লে, ছাৰ, এয়া আপোনাৰ প্ৰথমবাৰৰ বাবে নেকি? তেতিয়া বিমলে তাৰ মাতটো কোমল কৰি ক'লে যে নতুন আছে নেকি? এই কথাষাৰ কৈ সি নিজৰ খোৱা কাঁহীত বি ঢালি লোৱাৰ দৰে অনুভৱ কৰিলে, কাৰণ এই সময়ত যিজনী পত্নীক সি দেৱীৰ দৰে পূজা কৰিছিল, কিন্তু আজি তাইক মাল বুলি ক'বলৈ বাধ্য হৈছিল।
বিমলৰ কথা শুনি সেই দালালজনে বিমলক এটা পুৰণি জৰাজীৰ্ণ ঘৰলৈ লৈ গ'ল। ঘৰটোত সোমোৱাৰ লগে লগে বিমলৰ এনে লাগিল যেন তেওঁ কোনোবা জীৱন্ত কবৰস্থানত সোমাইছে। জোৰেৰে কাণ ফালি যোৱা গান বাজি আছিল। কেইজনীমান ছোৱালীয়ে নাচি আছিল। সিহঁতৰ চকুলৈ চাই এনে লাগিছিল যেন সিহঁতৰ আত্মাবোৰ শৰীৰৰ পৰা চেপি উলিওৱা হৈছে। চাৰিওফালে কেৱল মদ্যপান কৰা মানুহ। নিজৰ কামনাৰ শিখাত সকলোৱে জ্বলি আছিল। বিমলে সকলো ছোৱালীৰ মুখকেইখন চাই আছিল, যাতে সি ৰিয়াক সোনকালে বিচাৰি পায়। তাৰ হৃদয়খন বহুত জোৰেৰে ধপধপাই আছিল। তেনেতে এগৰাকী শকত কলা আঠবয়সীয়া মহিলাই তাৰ ওচৰলৈ আহি ক'লে, আপুনি ইয়াত নতুন গ্ৰাহক নেকি? ৰ'ব, মই আপোনাক আজি স্বৰ্গ ভ্ৰমণ কৰাম। মহিলাগৰাকীৰ কথা শুনি এতিয়া বিমলৰ তেজ উতলি উঠিছিল, কিন্তু তথাপিও সি এতিয়া নিমাত হৈ থাকিবলগীয়া হ'ল। মহিলাগৰাকীয়ে হাত চাপৰি মাৰি ৩-৪জনীমান ছোৱালী তাৰ সন্মুখলৈ আনিলে। কিন্তু সেইটো সময়ত সিহঁতৰ চকুত কোনো আৱেগ নাছিল, কোনো আশাই নাছিল। একোটা জীৱন্ত মৃতদেহৰ দৰে থিয় হৈ আছিল। সেই দৃশ্যটো দেখি বিমলৰ হৃদয়খন ভাগি উঠিছিল। কিন্তু বিমলে দেখিলে যে ৰিয়া সিহঁতৰ মাজত নাছিল। তাৰপিছতে বিমলে মনতে অলপ দুখ কৰি ক'লে যে, মেডাম, মই নতুন কিবা বিচাৰিছোঁ, কিন্তু আপোনালোকৰ ইয়াত কোনো নতুন নাই। বিমলৰ কথা শুনি মহিলাগৰাকীয়ে তাৰ ফালে চাই জোৰেৰে হাঁহিলে আৰু ক'লে যে, মই তোমাৰ কথাটো বুজি পাইছোঁ। এই বুলি কোৱাৰ পাছত তেওঁ ল'ৰা এজনক ইংগিতেৰে কিবা এটা ক'লে। এই মুহূৰ্তমানৰ পিছত ল'ৰাটোৱে ছোৱালী এজনীক প্ৰায় টানি লৈ উলিয়াই আনিছিল। ছোৱালীজনীয়ে এতিয়া অস্থিৰভাৱে খোজকাঢ়ি আহিছিল, যেন তাইক নিচাজাতীয় বস্তু সেৱন কৰাই দিয়া হৈছে। এতিয়া ৰিয়াক দেখাৰ লগে লগে বিমলৰ হৃদয়খন খন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিছিল। সেই ছোৱালীজনী আন কোনোৱেই নাছিল, তাৰ পত্নী ৰিয়া আছিল। তাইৰ মুখখন খেটা, চকু দুটা ভিতৰলৈ সোমাই গৈছিল, যেন তাই মাহৰ পিছত মাহ ধৰি টোপনিয়েই যোৱা নাই। তাই এটা চুটি স্কাৰ্ট পিন্ধি আছিল। তাইৰ বাহুত, ডিঙিত আৰু ভৰিত সকলো ঠাইতে অত্যাচাৰ কৰাৰ নীলা আৰু কলা চিনবোৰ স্পষ্টকৈ দেখা পোৱা গৈছিল। তাইক দেখি বিমলৰ এনে লাগিল যেন কোনোবাই তাইৰ বুকুত উতলি থকা লাভা ঢালি দিছে। তাৰ এতিয়া চিঞৰি চিঞৰি পৃথিৱীখনকে ক'বলৈ মন গৈছে যেন এইজনী মোৰ পত্নী, মোৰ মান সন্মান সকলোবোৰ। ৰিয়াই বিমলৰ ফালে চাইছিল, কিন্তু অত্যাধিক মদ্যপান, যন্ত্ৰণা আৰু গভীৰ হতাশাৰ বাবে তাই তাক চিনিয়েই নাপালে। নতুবা তাই এই নৰকত নিজৰ স্বামীক দেখাৰ কথাটো ভাবিবই পৰা নাছিল। হয়তো তাই বিমলক এটা সপোন বুলি পাহৰি গৈছিল। সি এতিয়া পকেটৰ পৰা টকাখিনি উলিয়াই টেবুলত থৈ দিলে। টকাখিনি দেখি সেই মহিলাগৰাকীৰ চকু দুটা জিলিকি উঠিছিল। তেওঁ ক'লে যে, তুমি বৰ উদাৰ, এইজনীক লৈ যোৱা আৰু স্বৰ্গ উপভোগ কৰা তুমি। তাৰপিছত সিহঁত দুয়ো কোঠাৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি দিয়াৰ লগে লগে বিমলে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলে। ৰিয়াক সি জোৰকৈ সাৱটি ধৰি ক'লে, ৰিয়া। এই মাতটো শুনাৰ লগে লগে ৰিয়াই জোৰকৈ চকু দুটা মেলি বিমলৰ মুখলৈ চাইছিল। এতিয়া বিমলক তাত দেখি তাই নিজেই নিজৰ চকুকেইটাকে বিশ্বাস কৰিবলৈ পৰা নাছিল। তাৰপিছত বিমল যে সঁচাকৈ তাইৰ ওচৰত আছে, সেই কথা বিশ্বাস কৰিবলৈ তাই তাক চিকুটি দিলে আৰু বিমলে ক'লে যে, মই তোমাৰ স্বামী বিমল হয়। এই কথা শুনাৰ লগে লগে ৰিয়াও তাক সাৱটি ধৰি জোৰেৰে কান্দিবলৈ ধৰিলে। তেনেতে বিমলে ৰিয়াৰ মুখত হাতখন থৈ ক'লে, নাকান্দিবা, মনে মনে থাকা। আমাৰ কথা কেনেবাকৈ কোনোবাই শুনিব লাগিলে আমি ইয়াৰ পৰা ওলাই যোৱাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তেতিয়া ৰিয়াই ক'লে যে, তুমি ইয়াৰ পৰা গুচি যোৱা। এই মানুহবোৰ বহুত বেয়া, সিহঁতে তোমাক মাৰি পেলাব। বিমলে ক'লে, মই তোমাক এৰি কলৈকো নাযাওঁ। তাৰ কণ্ঠত এক দৃঢ়তা আছিল, যিটোৱে ৰিয়াকো আচৰিত কৰি তুলিছিল। বিমলে ক'লে, মই এটা প্লেন বনাইছোঁ, তুমি মাত্ৰ মোক সহযোগ কৰিব লাগিব। এই বুলি কৈ বিমলে প্ৰথমে ৰিয়াক কোলাত লৈ তাইক খিৰিকীৰে পাৰ কৰাই দিলে আৰু তাৰপিছত সিও নিজে খিৰিকীৰে বাহিৰলৈ জঁপিয়াই দিলে। সিহঁতে এতিয়া ইজনে সিজনৰ হাতত ধৰি দৌৰি আহিল। আনহাতে দেৱজিতে অলপ দূৰৈত ৰাস্তাৰ চুক এটাত গাড়ীখন ৰখাই থৈছিল। সিহঁত দুয়ো গাড়ীখনৰ ওচৰ পাওঁতে দেৱজিতে দুৱাৰখন খুলি দিলে আৰু সিহঁত দুয়ো খৰধৰকৈ গাড়ীত উঠিল। গাড়ীখনৰ চকাবোৰ ঘূৰিবলৈ ধৰিলে আৰু আন্ধাৰ ফালি সেই নৰকৰ পৰা সিহঁত আঁতৰি আহিল। বিমল আৰু ৰিয়াক এতিয়া সিহঁতৰ ঘৰত নমাই দেৱজিত তাৰ নিজৰ ঘৰলৈ বুলি গুচি গ'ল। সেই নিশা সিহঁত দুয়ো এটা ৰুমতে আছিল। এজনৰ শৰীৰত অগণন তেজৰ দাগ আছিল আৰু আনজনৰ আত্মাত সমানে গভীৰ দাগৰ দুখ আছিল। বিমলে ৰিয়াক এতিয়া সাৱধানে বিচনাত শুৱাই দিলে। বিমলে প্ৰথমবাৰৰ বাবে লাইটৰ পোহৰত তাইক ভালকৈ দেখিছিল যে তাইৰ গালত হাতৰ আঙুলিৰ ছাপ আছিল। তাইৰ ওঠ দুটা ফাটি ফুলি উঠিছিল। তাইৰ হাতত ৰছীৰে বান্ধি থোৱা গভীৰ দাগ আছিল। বিমলে গৰম পানী আৰু টাৱল এখন লৈ ৰিয়াৰ তেজবোৰ লাহেকৈ চাফা কৰিবলৈ ধৰিলে। যেতিয়াই সি তাইক চুইছিল, ৰিয়াৰ গোটেই শৰীৰটো এতিয়া কঁপি উঠিছিল। তাই এতিয়া নিজৰ চকু দুটা মুদি দিছিল, যেন নিজকে আন এটা আঘাতৰ বাবে সাজু কৰি লৈছে। বিমলে ক'লে যে, কষ্ট পাইছা নেকি? কিন্তু ৰিয়াই কোনো উত্তৰ নিদিলে। সেই নিশা বিমলে তাইক বিচনাত শুবলৈ দি নিজেই মজিয়াত বিচনা পাৰি লৈছিল। ৰাতিপুৱা বিমলে ৰিয়াৰ ফালে প্লেটখন আগবঢ়াই দিলে আৰু ক'লে যে, কিবা এটা খাই লোৱা।
তেনেতে ৰিয়াই চকু পানী মচি ক'লে যে তুমি মোক তাৰ পৰা কিয় উলিয়াই আনিলা? যিহেতু মই তোমাক এৰি দিছিলোঁ, তোমাৰ প্ৰেমক মই নাকচ কৰিছিলোঁ, য'ত নেকি কোনো পত্নীয়ে কেতিয়াও এইবোৰ কাম নকৰে, কিন্তু মই এই সকলোবোৰ কাম তোমাৰ লগত কৰিছিলোঁ। বিবাহ বিচ্ছেদৰ কাগজত চহী কৰি পঠালোঁ। তোমাৰ সৰু পৃথিৱীখনক মই নৰক বুলি ক'বলৈ ধৰিছিলোঁ। তোমাৰ প্ৰেমক এতিয়া মই প্ৰতাৰণা কৰিছিলোঁ। তোমাক সদায় মই ঘৃণাৰে চাবলৈ ধৰিছিলোঁ। তথাপিও তুমি কিয় সেই নৰকৰ পৰা মোক বচাবলৈ তুমি তোমাৰ জীৱনটো বিপদত পেলাই লৈছিলা? তুমি কিয় তাৰ পৰা উলিয়াই আনিলা মোক বিমল? তাইৰ এই কথা শুনি বিমলে চাহৰ প্লেটখন এফালে থৈ দিলে। তাৰ চকুত চকু পানী বৈ আহিছিল। ৰিয়াৰ কথা শুনি এতিয়া বিমলে চাহৰ প্লেটখন এফালে থৈ দিলে। তাৰ চকুত চকু পানী বৈ আহিছিল। সি ৰিয়াৰ গালত মৰম কৰি ক'লে যে তুমি জানানে ৰিয়া, তুমি মোক এৰি যোৱাৰ সময়ত মোৰ অনুভৱ হৈছিল যে মোৰ পৃথিৱীখনেই শেষ হৈ গৈছে। মই তোমাক ঘৃণা কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। প্ৰতিদিনে মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে তুমি মোৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহা, কিন্তু মই এইবোৰ কেতিয়াও কৰিব পৰা নাছিলোঁ। সেই বিবাহ বিচ্ছেদৰ কাগজবোৰত চহী কৰিবলৈ মই বহুবাৰ কলমটো তুলি লৈছিলোঁ, কিন্তু প্ৰতিবাৰেই মই থমকি ৰৈছিলোঁ। মোৰ হাত দুখন সেইটো সময়ত কঁপি উঠিছিল, কাৰণ মোৰ হৃদয়ৰ কোনোবা এটা কোণত তোমাৰ প্ৰতি মোৰ মৰম আছিল। মই তোমাক বহুত ভাল পাইছিলোঁ। এতিয়াও তোমাক বহুত ভাল পাওঁ আৰু মই নমৰালৈকে তোমাক ভাল পাই থাকিম। আচলতে প্ৰকৃত প্ৰেমত কোনো চৰ্ত নাথাকে। প্ৰকৃত প্ৰেমে ভালপোৱাজন আপোনাৰ লগত আছেনে নাই তাত কোনো গুৰুত্ব নিদিয়ে। প্ৰকৃত প্ৰেমে অন্যৰ পৰা একোৱেই আশা নকৰে। বিমলৰ কথা শুনি ৰিয়াৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। যেতিয়া মই গম পালোঁ যে তোমাক সেই ঠাইখনলৈ লৈ যোৱা হৈছে, তেতিয়া মই মনতে ভাবিছিলোঁ যে মই মৰি থাকিম। তোমাক এই কাৰণে বচাবলৈ অহা নাছিলোঁ কাৰণ তুমি মোৰ পত্নী। মই তোমাক এই কাৰণে বচাবলৈ আহিছিলোঁ কাৰণ তুমি মোৰ প্ৰেম, আৰু প্ৰেম কেতিয়াও মৰি নাযায়। এই কথাটো শুনি ৰিয়াই আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। তাৰপিছত তাই কঁপি কঁপি ক'লে যে মই বহুত ডাঙৰ ভুল কৰিলোঁ বিমল। মই অন্ধ আছিলোঁ। মই তোমাক সদায় মোৰ শত্ৰু বুলি গণ্য কৰিছিলোঁ। কিন্তু সঁচা কথাটো হ'ল তোমাৰ কোলাতকৈ মোৰ নিৰাপদ ঠাই ক'তোৱেই নাছিল। তুমি কৈছিলা এই পৃথিৱীখন দেখাৰ দৰে নহয়। তুমি ঠিকেই কৈছিলা আৰু মই বৰ মূৰ্খ আছিলোঁ। বিমলে তাৰ হাতখন ৰিয়াৰ ফালে আগবঢ়াই দিলে আৰু তাই তাৰ হাতখন ধৰি টানকৈ ক'লে, মই বহুত ভাঙি পৰিছোঁ বিমল। মই আগৰ সেইজনী ৰিয়া হৈ থকা নাই। তেতিয়া বিমলে কোমল মাতেৰে ক'লে যে তাতেনো কি হ'ল? ভঙা বস্তুবোৰ মেৰামতি কৰিলে আগতকৈ বেছি শক্তিশালী হৈ পৰে। মই তোমাক আৰু কেতিয়াও ভাঙিবলৈ নিদিওঁ। তুমি মোৰ বাহুত সদায় নিৰাপদে থাকিবলৈ পাৰিবা। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ। যদি তুমি ইচ্ছা কৰা। তাৰ কথা শুনি ৰিয়া তেতিয়া কান্দি উঠিছিল। তাই তেতিয়া ক'লে যে কিন্তু মই তোমাৰ কেতিয়াও যোগ্য নহয়। বিমলে তাইৰ ওঠত তাৰ হাতখন ৰাখিলে আৰু ক'লে যে এতিয়া আৰু একোৱেই নক'বা। মোৰ বাবে আজিও তুমি সেই একেজনী ৰিয়াই হৈ আছা। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।